নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আৰু ভিডিঅ'টো আজি এতিয়াৰ পৰাই আৰম্ভ কৰিছোঁ। আজি হৈছে 1 বহাগ আৰু মোৰ ফালৰ পৰা আপোনালোকক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ মামাহঁতৰ ঘৰলৈ মিৰ্জাত। আৰু এইফালে আমি এতিয়া টমটমত গৈ আছোঁ। এইফালে মা আৰু বা, বাকী দেউতা ভিনদেউ আৰু বাবুহঁত বাইকত গৈছে আগত। আৰু এইফালে এইখন হৈছে বকৰ বিহু, মানে মেইন বকৰ বিহুখন। আমি এতিয়া আহি পাইছোঁ মিৰ্জা। আৰু কৈছিলোঁ নহয় ভিনদেউ বাবুহঁত আগত আহিছে বুলি। আৰু আজি মামাহঁতৰ গাঁৱত কুঁৱৰী আছে, তো তাত বাবুক গোপাল কৰি দিয়া হৈছে। তো ইয়াতে এবাৰ সোমাইছোঁ মন্দিৰত, সিহঁতক ইয়াতে মানে সজাই আছে। আৰু এইফালে এয়া হৈছে আমাৰ মামাহঁতৰ ঘৰ। আহি পোৱা অলপ দেৰি হ'ল, চাহ পানীও খাই উঠিলোঁ। বাকী এতিয়া নন্দ যশোদা কৃষ্ণ আহিব হৈছে। আৰু এইফালে এতিয়া নন্দ যশোদা আৰু কৃষ্ণ আহি আছে। আৰু ইয়াতে 1 বহাগৰ দিনাখন এনেকৈ কুঁৱৰী পতা হয়। আৰু কি কিনো হয় আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। আৰু এইফালে নন্দ যশোদা কৃষ্ণ লৈ গ'ল আৰু এতিয়া নিব গোপাল। আৰু ইয়াত দেখিছে বাবুহঁতক এতিয়া গোসাঁই ঘৰৰ পৰা মন্দিৰলৈ লৈ যাব এনেকৈ। আচলতে এইখিনি ভিডিঅ' মই কৰিব পৰা নাছিলোঁ। আৰু গোসাঁই ঘৰত বাবুৰ লগত ভিনদেউ আছিল, তো ভিনদেউৱে এইখিনি ভিডিঅ' ৰাখি থৈ দিছিল, তো আপোনালোকক দেখালোঁ। আৰু এইফালে আমাৰ বাবু। আৰু এয়া এইফালে এতিয়া আনিছে গোপাল আৰু কৃষ্ণ। মাথা কিনে যাই থাক যাই আর এমনি যাই না রাশি যাই দেখি আৰু এইফালে গোপালো লৈ গ'ল। আৰু এতিয়া আমি ঠগি দিব গৈ আছোঁ। আৰু এইফালে বাইদেউ আৰু আগফালে মামাৰ ছোৱালী ইমা, তাইও গৈ আছে। আৰু এয়া দেখা পাইছে ইয়াতে মন্দিৰত আহি পাইছোঁ আমি, আৰু ঠগি দিয়া হৈ গ'ল। আৰু ইয়াত তাত বাবুহঁতক বহাই থৈ দিছে, মানে গোপাল কেইটাক বহাই থৈ দিছে কৃষ্ণৰ লগত। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।